আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু ওয়া মাগফিরাতুহু। আলহামদুলিল্লাহ, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মহান আল্লাহ তবাৰক তাআলাই আপোনালোকৰ দুৱাত মোকো আল্লাহ তাআলাই ভালে ৰাখিছে। আজি মই আপোনালোকৰ আগলৈ মোৰ ইউটিউব চেনেল ইছলামিক আছামিজ নোট চেনেললৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' আপোনালোকৰ কমেণ্টৰ বিষয় হয়, যিটো বিষয় আপোনালোকে মোৰ ভিডিঅ'ৰ কমেণ্টত দিছিল যে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে সমূহ পৰিচয় দিব লাগে, তেখেতৰ বিষয়ে এটা ভিডিঅ' বনাব লাগে। মই সেই বিষয় লৈ আপোনালোকৰ আগত আহি আজি আকৌ উপস্থিত হৈছোঁহি। আশা কৰোঁ আপোনালোকৰ সকলোৱে যাতে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মনোযোগেৰে শুনিব। আৰু এইখিনি কোৱাৰ আগত মই আৰু এটা কথা কওঁ যে মই যেতিয়াই হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয় কৈ থাকিম আৰু তেতিয়াই হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম আহি থাকিব, আপোনালোকৰ তেখেতৰ নাম শুনাৰ লগে লগে তেখেতৰ ওপৰত দুৰুদ পঢ়াটো আমাৰ সকলোৰে কাৰণে বাধ্যতামূলক। আৰু সেই দুৰুদটো কি? সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মই যেতিয়াই কওঁ আপোনালোকে সকলোৱে যাতে মোৰ লগে লগে এই দুৰুদটো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলোৱে কয় যে। আহক তেতিয়াহ'লে পলম নকৰি আমাৰ যোনটো ভিডিঅ'ৰ কণ্টেণ্ট আছিল, টপিক আছিল, সেইটো আমি আৰম্ভ কৰোঁ। আপোনালোকৰ বিষয় আছিল যে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে সমূহ পৰিচয় দিবলৈ, তেখেতৰ বিষয়ে অলপ ক'বলৈ। ঠিক তেনেদৰে আমি আপোনালোকৰ আগৰ ভিডিঅ'ত যেনেকৈ আমি কোৰাণৰ চাৱালৰ জৱাবতৰ হিচাপে যেনেকৈ আমি আপোনালোকৰ আগত নজনা কথাবোৰ দাঙি ধৰিছিলোঁ, ঠিক তেনেদৰে আজিও আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সমূহ জীৱনৰ বিষয়ে, তেখেতৰ ফেমিলি কেৰিয়াৰৰ বিষয়ে কি আছিল কি নাছিল, সেই বিষয়ে আমি প্ৰশ্ন আৰু উত্তৰ হিচাপে আপোনালোকক জনাব বিচাৰিম। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। আহক তেতিয়াহ'লে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আমি এতিয়া সৱাল জৱাব আৰম্ভ কৰোঁ। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘাই নাম কি আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘাই নাম আছিল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মুহাম্মদৰ অৰ্থ হ'ল যে প্ৰশংসাৰ যোগ্যতা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম কেতিয়া হৈছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম 571 ইছৱী 12 ৰবিউল আউৱাল সোমবাৰৰ দিন আছিল। চবেহ চাদিকৰ পাছত ৰাতিপুৱা দোকমোকালিত তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল আৰু তেখেতৰ জন্মস্থান আছিল মক্কা মুকাৰৰমা আৰু তেখেত কুৰেইশ বংশত জন্ম হৈছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আম্মা আব্বাৰ নাম কি আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আব্বাৰ নাম আছিল হযৰত আব্দুল্লাহ আৰু আম্মাৰ নাম আছিল হযৰত আমিনা ৰাদিয়াল্লাহু তাআলা আনহা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আম্মা আব্বাৰ ইন্তেকাল কেতিয়া হৈছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আব্বাৰ ইন্তেকাল হৈছিল হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া জন্ম হোৱা নাছিল, তাৰ আগতেই হযৰত আব্দুল্লাহৰ ইন্তেকাল হৈ গৈছিল। আৰু হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আম্মাৰ ইন্তেকাল হৈছিল যেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স 6 বছৰ আছিল। তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লগত লৈ হযৰত আমিনা ৰাদিয়াল্লাহু তাআলা আনহাই মদিনালৈ ফুৰিব গৈছিল। মদিনাত এমাহ তেওঁলোকে বসবাস কৰিছিল। তাৰপৰা যেতিয়া উভতি অহাৰ পাছত যেতিয়া আবুৱা নামৰ এডোখৰ ঠাই আছিল, সেই ঠাইতে হযৰত আমিনা ৰাদিয়াল্লাহু তাআলা আনহাৰ ইন্তেকাল হয়। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোনজনী মহিলাই পোহপাল দিবলৈ লৈ গৈছিল? আগৰ দিনৰ প্ৰথা আছিল যে যেতিয়াই কোনো ল'ৰা ছোৱালী জন্ম হয়, তেতিয়া সেই ল'ৰা ছোৱালীক ভাল শিক্ষা দিবলৈ, নিজৰ ভাষা শুদ্ধ কৰিবলৈ আন এজন মানুহৰ ওচৰত আন এডোখৰ ঠাইত পঠিয়াই দিয়া হয়। ঠিক তেনেদৰে আমাৰ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো পঠোৱা হৈছিল আৰু সেই হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো এজনী মানুহৰ হাতত গতোৱা হৈছিল আৰু সেই মহিলাজনীৰ নাম আছিল হযৰত হালিমা সাদিয়া ৰাদিয়াল্লাহু তাআলা আনহা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আম্মা আব্বাৰ ইন্তেকালৰ পাছত কোনে তেওঁক ডাঙৰ দীঘল কৰিছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আম্মা আব্বাৰ ইন্তেকালৰ পাছত তেখেতক ডাঙৰ দীঘল কৰিছিল তেখেতৰ মৰমৰ দাদায়েক হযৰত আব্দুল মুত্তালিব ৰাদিয়াল্লাহু তাআলা আনহুৱে। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কৰ্মজীৱী কি আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কৰ্মজীৱী আছিল, তেখেত ব্যৱসায়ী আছিল, বিজনেছমেন আছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেই বছৰত নিকাহ কৰিছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 25 বছৰ বয়সত নিকাহ কৰিছিল।
হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত প্ৰথম নিকাহ হোৱা মহিলাগৰাকীৰ নাম কি আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত প্ৰথম নিকাহ হোৱা মহিলাগৰাকীৰ নাম আছিল হযৰত খাদিজা ৰাদিয়াল্লাহু তাআলা আনহা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৰ্বমুঠ কেইজনী বিবি মহতৰমা আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৰ্বমুঠ বিবি মহতৰমা 11 জনী আছিল। আৰু তেওঁলোকৰ নাম কি আছিল? আৰু তেওঁলোকৰ নাম আছিল 1 নম্বৰ হযৰত খাদিজা ৰাদিয়াল্লাহু তাআলা আনহা, 2 নম্বৰ হযৰত সৌদাহ ৰাদিয়াল্লাহু তাআলা আনহা, 3 নম্বৰ হযৰত আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহা, 4 নম্বৰ হৈছে হযৰত হাফসাহ ৰাদিয়াল্লাহু তাআলা আনহা, 5 নম্বৰ হৈছে হযৰত জৈনব বিনতে খুজাইমাহ ৰাদিয়াল্লাহু তাআলা আনহা, 6 নম্বৰ হৈছে উম্মে সালমাহ ৰাদিয়াল্লাহু তাআলা আনহা, 7 নম্বৰ হৈছে হযৰত জৈনব বিনতে জাহশ ৰাদিয়াল্লাহু তাআলা আনহা, আৰু 8 নম্বৰ হৈছে হযৰত জুৱাইৰাহ ৰাদিয়াল্লাহু তাআলা আনহা, 9 নম্বৰ হৈছে উম্মে হাবিবা ৰাদিয়াল্লাহু তাআলা আনহা, 10 নম্বৰ হৈছে হযৰত সফিয়াহ ৰাদিয়াল্লাহু তাআলা আনহা, আৰু 11 নম্বৰ হৈছে হযৰত মাইমুনাহ ৰাদিয়াল্লাহু তাআলা আনহা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ল'ৰা ছোৱালী কেইজন আছিল আৰু নাম কি আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৰ্বমুঠ সতি সন্তান 7 জন আছিল। ল'ৰা 3 জন আৰু ছোৱালী কন্যা 4 জনী। ছোৱালী 4 জনীৰ নাম আছিল 1 নম্বৰ হযৰত জৈনব ৰাদিয়াল্লাহু তাআলা আনহা, 2 নম্বৰ হযৰত ৰুকাইয়া ৰাদিয়াল্লাহু তাআলা আনহা, 3 নম্বৰ হযৰত উম্মে কুলসুম ৰাদিয়াল্লাহু তাআলা আনহা, আৰু 4 নম্বৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অতি প্ৰিয় কন্যা আছিল হযৰত ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা। আৰু তেখেতৰ ল'ৰা 3 জন আছিল, যি 3 জন ল'ৰা সৰুতে ইন্তেকাল হৈ গ'ল। সেই 3 জন ল'ৰাৰ নাম আছিল কাছিম, আব্দুল্লাহ, ইব্ৰাহিম। আব্দুল্লাহ ৰাদিয়াল্লাহু তাআলা আনহুক তাহিৰ আৰু তয়্যিব বুলিও জনা হৈছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কিমান বছৰ বয়সত নবুৱত প্ৰাপ্তি হৈছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 40 বছৰ বয়সত নবুৱত প্ৰাপ্তি হৈছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গাত নবুৱতৰ কিবা চিন আছিল নেকি? যদি আছিল ক'ত আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গাত নবুৱতৰ মোহৰ আছিল। তেখেতৰ গলধনৰ মাজত আছিল, যোনটো মোহৰত লিখা আছিল মুহাম্মদ ৰাসূলুল্লাহ। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰা 2খন যুদ্ধৰ নাম? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বহুত কেইখন যুদ্ধ কৰিছে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ যুদ্ধ 2খনৰ নাম কওঁ। সেই 2খন যুদ্ধৰ নাম হ'ল বদৰৰ যুদ্ধ আৰু 2 নম্বৰ হ'ল উহুদৰ যুদ্ধ। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কিমান বছৰ বয়সত মদিনালৈ হিজৰত কৰিছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 53 বছৰ বয়সত মদিনালৈ হিজৰত কৰিছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মক্কাত কিমান দিন আছিল আৰু মদিনাত কিমান দিন আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সৰ্বমুঠ মক্কাত 53 বছৰ আছিল আৰু মদিনাত 10 বছৰ আছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিমান বছৰ বয়সত মৃত্যুবৰণ কৰিছিল? আমাৰ প্ৰিয় নবী হুজুৰ কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 63 বছৰ বয়সত মৃত্যুবৰণ কৰিছিল। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ তাৰিখ কি আছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ তাৰিখ আছিল 11 হিজৰী 12 ৰবিউল আউৱাল সোমবাৰৰ দিন, আৰু 632 ইছৱী মদিনা মুনাৱ্ৱাৰাত তেখেতৰ ইন্তেকাল হৈছিল। আলহামদুলিল্লাহ, আপোনালোক সকলোৱে আমাৰ প্ৰশ্ন উত্তৰখিনি শুনিলে। এইখিনি আপোনালোকৰ কমেণ্টে দিয়াৰ বিষয়খিনি আছিল যে নবীজনৰ ওপৰত সমূহ পৰিচয়। আৰু যদি আমি ইচ্ছা কৰোঁ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে বনাবলৈ, ভিডিঅ' বনাই শেষ হ'ব। তেখেতৰ প্ৰশংসা, তেখেতৰ বিষয়, তেখেতৰ জীৱনী অতি সহজে কৈ শেষ কৰিব নোৱাৰি। আমি থুলমূল হিচাপে তেখেতৰ ল'ৰা ছোৱালী বা তেখেতৰ ফেমিলি বা তেখেত কি আছিল সেইটো হিচাপে আমি আপোনালোকৰ ওচৰত প্ৰশ্ন উত্তৰ হিচাপে আপোনালোকৰ কমেণ্টৰ বিষয়খিনি দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে শুনিব আৰু নজনা কথা শিকিব বুলি আশা কৰিলোঁ। আৰু আশা কৰোঁ যে আপোনালোকে সকলোৱে যাতে মোৰ এই চেনেলটোক ইছলামিক আছামিজ নোটছ চেনেলটোক যাতে আগুৱাই যাবলৈ সহায় কৰে। আৰু আপোনালোকে যদি আমাক সহায় কৰি থাকে, তেতিয়া আমি আপোনালোকৰ আগলৈ আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ আৰু ধুনীয়া ধুনীয়া বিষয় লৈ আপোনালোকৰ সকলোৰ ওচৰলৈ আহিম। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ হিচাপে চাই যেন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।